হয় আজি বিশেষ কাৰণ আমি 26 নং জনজাতি ব্লক ইউপিপিএল দলে এটা স্পষ্টীকৰণ দিয়াৰ কাৰণে আমি আজি এটা বাইক দিবলৈ ওলাইছো তে আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছো যোৱা 8 তাৰিখে মানে চলিত মাহৰ 8/11/2023 তাৰিখে আমাৰ পাৰ্কেজুলি অঞ্চলৰ আৰগানচান মুছাৰী নামৰ এজন তেওঁ ইউপিপিএল দলৰ বুলি দাবী কৰিছে তেওঁ মানে দলৰ পৰা প্ৰতিত্যাগ কৰি তেওঁ ইউপিপিএল দলটো একো মানে কাম কৰা নাই এই কথাটো তেওঁ মানে কৈছে হেতু আমি প্ৰত্যাহ্বান জনাবলৈ বিচাৰিছো আৰু তেখেতৰ যেটো বক্তব্য সেই বক্তব্যটো আমি 26 নং জনজাতি ব্লক ইউপিপিএল দলটোৰ পৰা নচ্ছাত কৰিছো কাৰণ তেওঁ যেটো কৈছে হেতু কোনো অৰ্থহীন ইয়াৰ কোনো ভিত্তি নাই তেওঁ যিবিলাক নেকি ষ্টেটমেন্ট দিছে হেতু আসলে ভিত্তিহীন তেওঁ যোৱা MLA ইলেকশনৰ যেটো বাই ইলেকশনৰ জয়েন হোৱা বুলি কৈছে আমাৰ ইউপিপিএল দলত কিন্তু জয়েন হলে তেওঁৰ প্ৰাথমিক আমাৰ সাংবিধানিক মতে আমাৰ যেটো সংবিধান সেই সংবিধানৰ মতে তেওঁ প্ৰাথমিক যেটো সদস্য সেই প্ৰাথমিক সদস্যটো তেওঁ গ্ৰহণ কৰা নাই তেওঁ জয়েন কৰি থাকিল ইয়াৰ পিছত আমি তেখেতক আমি 26 নং জনজাতি ব্লক ইউপিপিএল দলৰ বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী হৈছে সেই কাৰ্যসূচীত আমি কোনো দিন তেখেতক আমি অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা নাই আমাৰ বাইক ৰেলী হৈছে দুটা কৈ আমাৰ পাৰ হৈ গল আমাৰ প্ৰতিষ্ঠা দিব পাৰ হৈ গল 5 আগষ্টত 2020 আৰু 21 আৰু 22ত ইবিলাকত তেখেতক আমি এক্টিভিটিজ দেখিবলৈ পোৱা নাই আমাৰ ব্লক বিলাকৰ যিবিলা নেকি বিভিন্ন ধৰণৰ কাৰ্যসূচী হৈ আছে সেই কাৰ্যসূচী বিলাকত আমি তেখেতক অংশগ্ৰহণ দেখিবলৈ পোৱা নাই তো যি শান্তি চুক্তি সেই শান্তি চুক্তিৰ জৰিয়তে জৰ্জৰিত বিটিআৰ অঞ্চলটো এই জৰ্জৰিত বিটিআৰ অঞ্চল বুলি নহয় এইটো প্ৰভাৱটো অসমত পৰিছিল আৰু সারা ভাৰতবৰ্ষত বিটিচিৰ যেটো হেৰি হৈছিল অশান্ত হৈছিল এটো ভাৰতবৰ্ষতো পৰিছিল তো হিটো চুক্তি হোৱাৰ পিছত আমি ইয়াত এটা আটাইতকৈ মূল্যৱান বস্তু পাইছো সোণ আৰু হীৰাতকৈ মূল্যৱান পাইছো এটো হল শান্তি এই শান্তি অহাৰ লগে লগে আমাৰ বিটিআৰ অঞ্চলটো এতিয়া প্ৰগতি হৈ আছে তো বিটিআৰ চৰকাৰ হোৱাৰ পিছত তে বিটিআৰ চৰকাৰে যিখিনি আঁচনি লৈছে তে তেতিয়া 17 বছৰৰ যিটো চৰকাৰে গঠন কৰি শাসন কৰিছিল তেওঁলোকৰ দিনত আমি হিবিলাক কৰিবলৈ কৰা দেখিবলৈ পোৱা নাই এতিয়া আমি তেখেতে কৈছে কোনো পাব্লিক ৰিলেটেড নহয় এতিয়া আমি কৈছে জ্ঞান চেৰাং আঁচনি যিটো ষ্টুডেণ্টৰ কাৰণে স্কলাৰশ্বিপ প্ৰতি বছৰে তাৰমানে 200 জন ছাত্ৰ ছাত্ৰীক দুখীয়া ছাত্ৰ ছাত্ৰীক বা মেধা ছাত্ৰ ছাত্ৰীক 5000 টকাকৈ দিয়া যায় হিতুটো মানে কোনো দিন কৰা নাছিল দুখীয়া ছাত্ৰ ছাত্ৰীসকলে 5000ৰ জৰিয়তে তেওঁলোকৰ এডমিশনৰ লগতে কিতাপ পত্ৰ নিজৰ লাগতিয়াল যিখিনি বস্তু এইখিনি ক্ৰয় কৰি ল'ব পৰা হৈছে এটো পাব্লিক ৰিলেটেড নহয় নেকি তাৰপিছত আলাৰি চেৰাং তে মন্দিৰ মছজিদ বিলাকত মন্দিৰ বিভিন্ন ধৰণৰ আমাৰ মন্দিৰ মছজিদ গিৰ্জা আছে এইবিলাকত এতিয়া আমাৰ চৰকাৰে বিটিআৰ চৰকাৰে কি কৰি আছে ইয়াতে আঁচনি ধৰি ইয়াতে সাহায্য দি আছে 2 লাখ টকাকৈ দিছে এই 2 লাখ টকাকৈ দিয়াৰ পিছত এটো যেটো পাব্লিক ৰিলেটেড নহয় নেকি অকল এটোত এটা জাতি বা জনগোষ্ঠীৰ কাৰণেটো কাম কৰা নাই ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এটো মন্দিৰ যিবিলাক নেকি আছে যিবিলাক নেকি যত হাজাৰ হাজাৰ মানুহে সমাগম হয় ইবিলাকত সাহায্য কৰি আছে তাৰপিছত অনসাই বিধানকিৰ জৰিয়তেও কি কৰি আছে এতিয়া সাহায্য দি আছে ইবিলাক পাব্লিক ৰিলেটেড নহয় নেকি তাৰপিছত আৰু কিছে আই অনসাই বিধানকি যিবিলাক নেকি গৰ্ভৱতী মহিলাসকল আছে তেওঁলোকৰ যাতে গৰ্ভস্থ সন্তানবিলাক কোনো কাৰণতে অনিষ্ট নহয় সেই অনিষ্ট নোহাৰ কাৰণে তাৰমানে এটা আমাৰ বিটিসি চৰকাৰৰ তৰফৰ পৰা ইয়াতকে এটা ব্যৱস্থা লোৱা হৈছে আমাৰ সন্মানীয় সভাপতি তথা বিটিসি চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বত যিবিলাক নেকি আঁচনি লৈ আছে সেই আঁচনিবোৰ গোটেই মানে পাব্লিক ৰিলেটেড হৈছে ইয়াতে আমাৰ তামুলপুৰ এটা জিলা হৈ গ'ল এই তামুলপুৰ নতুনকৈ জিলা হৈ গ'ল সেই তামুলপুৰ জিলা হোৱাৰ লগে লগে যেটো অঞ্চলত উন্নয়ন সেই উন্নয়নটো ক্ষিপ্ৰ গতিত আগবাঢ়ি আছে এতিয়া তামুলপুৰ অঞ্চলত কুচুবাৰীত এটা মেডিকেল কলেজ স্থাপন কৰিবলৈ গৈ আছে ইয়াৰ পিছতে আছে তামুলপুৰত কেন্সাৰ হস্পিটাল হ'ব এইবিলাক পাব্লিক ৰিলেটেড নহয় নেকি কুমাৰীকেইটা অঞ্চলত দুটা ডাঙৰ অনুষ্ঠান আহিবলৈ গৈ আছে এটা ভেটেনাৰী কলেজ ইয়াত বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত অধ্যয়ন কৰিব পাৰিব আৰু বড়োসকলৰ ধৰ্ম বাথৌ ধৰ্ম সেইটো ৰিচাৰ্চ কৰাৰ কাৰণে বাথৌ হাৰিমাপুৰি এটা ইয়াত গঠন কৰা হ'ব এটো পাব্লিক ৰিলেটেড নহয় নেকি তো ইয়াৰ বাদেও আমি এটা হেৰি পাইছো কি আমাৰ যিবিলাক কি চিফ মহোদয়ে এতিয়া কি কৰি আছে সুপাৰ 50 নামৰ এটা আঁচনি প্ৰস্তুত কৰি
আমাৰ চৰকাৰৰ তৰফৰ পৰা বিনা পইচাত আমাৰ দুখীয়া মেধা ছাত্ৰ ছাত্ৰীসকলক কি কৰি আছে UPC পৰীক্ষা দিয়াৰ কাৰণে নীট পৰীক্ষা দিয়াৰ কাৰণে আৰু APSC পৰীক্ষা দিয়াৰ কাৰণে 50 জন কৈ এতিয়া বিনা পইচাত মানে পঢ়াই আছে তো এইবিলাকতো পাব্লিক ৰিলেটেড নহয় নেকি এতিয়া এই 50 জনৰ ভিতৰত এতিয়া APSC যিবিলাক হেৰি দিছিলে 27 জন দিছিলে তাৰ ভিতৰত মূল পৰীক্ষাত এতিয়া 16 জনে পাছ কৰিছে তো এতিয়া এইটো পাব্লিক ৰিলেটেড নহয় নেকি এতিয়াতো এই ছাত্ৰ ছাত্ৰীসকলে উৰাইব আমাৰ চৰকাৰৰ শাসন কৰিব পাৰিব তেওঁলোকে অফিচাৰ হ'ব আমাৰ 58 নং টাউনপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক জলেন দৈমাৰীয়ে কি সুপাৰ 10 বুলি তেওঁ 10 জন ছাত্ৰ ছাত্ৰীক APSC পৰীক্ষা দিয়াৰ কাৰণে তেওঁ পঢ়াই আছে তো এইবিলাক পাব্লিক ৰিলেটেড নহয় নেকি গতিকে তেওঁ যিবিলাক দাবী কৰিছে সেই দাবী কৰা মতে আসলতে তেওঁ জ্ঞান নাই তেওঁ আসলে একোই নাজানে তেওঁ নিজকে এটা ক'বলৈ বিচাৰিছে তেওঁ যে সামাজিক এজন ব্যক্তি হ'লে সমাজৰ কাৰণে কাম কৰি থকা বুলি কৈছে তেওঁ যদি আসলতে প্ৰকৃত সমাজ মানে সংস্কাৰক বা সমাজৰ কাৰণে কাম কৰা ব্যক্তি হয় ছ'চিয়েল ৱৰ্কাৰ হয় তেতিয়ালে এই কথাবোৰ তেওঁ গম পাব লাগিছিল তা ইয়াৰ বাদেও আমাৰ কি হৈ গ'ল ডুৰাণ্ড কাপ এছিয়াৰ আটাইতকৈ পুৰণি যিটো ফুটবল মেটচ এইটো আমাৰ হৈ গ'ল তাৰপিছত আৰু আমাৰ নলেজ ফেষ্টিভেল হৈ গ'ল ISPL মানে লিগ খেলা হৈ গ'ল ইয়াৰ পিছতে আছে কি আমাৰ খো খেলা এছিয়ান খেলা আমাৰ টাউনপুৰত হৈ গ'ল তাৰপিছত আৰু আছে ইয়াৰ পিছত আটাইতকৈ আমাৰ গুৰুত্বপূৰ্ণ হ'ল কি আমি যিটো অত বছৰে দাবী কৰি আহা যিটো আমাৰ সীমা বৃদ্ধি সেই সীমা বৃদ্ধিটো আমাৰ গহপুৰলৈকে হ'ল ইয়াত 41খন গাঁও অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ পিছতে আমাৰ যিটো সমষ্টিটো হেৰি 60টা হ'ব সেই 60টা সমষ্টিত আমি পাবলৈ সক্ষম হ'ম গতিকে এইবিলাক যিবিলাক আমাৰ চৰকাৰে কৰি আছে সেই চৰকাৰে কৰি থকাটো পাব্লিক ৰিলেটেড কাম কৰি আছে আইৰ ঘৰবিলাক যিহেতু মানে 2011 চনৰ পৰাই হোৱা নাছিলে এতিয়া আমাৰ চৰকাৰ অহাৰ লগে লগে এতিয়া আমাৰ বিটিআৰ অঞ্চলত এনেকৈ ঘৰ পাইছে প্ৰতিটো VCDCত 400ৰ পৰা 350-500 লৈকে ঘৰ মানে দুখীয়া নিচলা তেওঁলোকে আশ্ৰয়বিহীন মানুহবিলাকে ঘৰ পাবলৈ সক্ষম হৈছে তো এইবিলাকতো আমি দেখিবলৈ পাইছোঁ ইয়াৰ বাদেও এতিয়া পগলা দলংটো হোৱা নাছিলে আজি 17 বছৰে পগলা দলংটো বনাই আছে এতিয়া আমাৰ দৰংগাজুলিত আপোনাৰ ইয়াৰ পৰা মটঙা নদীত কাউলিলৈ যোৱা যিটো ৰাস্তা এইটো দলং হৈ আছে ইয়াৰ পিছতে আপোনাৰ বাল্টি নদীৰ দলং হৈ আছে এতিয়া লতিবাৰী পাকিবাৰী হৈ নাগৰিলৈ যিটো সংযোগ সেই সংযোগটো এতিয়া কি ৰাস্তাটোত মানে মটঙা নদীৰ দলং হৈ আছে এইবিলাকতো পাব্লিক ৰিলেটেড গতিকে পাব্লিক ৰিলেটেড কোনো কাম কৰা নাই বুলি ক'লে আমি এটা গৰিহণা দিছোঁ তেখেতৰ সীমিত নলেজেৰে যিখিনি কথা ইয়াক আমাৰ জনসাধাৰণক বা আমাৰ BTC অঞ্চলৰ যিবিলাক নেকি ভোটাৰ্ছ এইবিলাক বিপথে পৰিচালনা কৰাৰ কাৰণে তেখেতে যিটো প্ৰয়াস কৰিছে আমি নৎসাত কৰিছোঁ তেখেতক গৰিহণা দিছোঁ আমি তেখেতে জইন কৰিছে বুলি কৈছে কিন্তু তেওঁ আমি প্ৰাথমিক যিটো সদস্য সেই সদস্যটো তেওঁ আজিলৈকে গ্ৰহণ কৰা নাই গতিকে তেওঁ আমাৰ দলৰ পৰা পদত্যাগ কৰিছে যদিও ইয়াৰ পৰা আমাৰ UPPL দলৰ কোনো ক্ষতি নহয় তেওঁ নিজৰ এটা ভোটহে তেওঁ মানে হেৰি কৰিছে মাইনাছ হৈছে ইয়াৰ বাদে কোনো এজন ব্যক্তিক তেওঁ ইয়াত আমাৰ ভোটাৰসকলক ডাইভাৰ্ট কৰিব নোৱাৰে গতিকে আমি 26 নং দৰংগাজুলিয়ে তীব্ৰ ভাষাৰে তেখেতক